নমস্কাৰ। সপোনৰ লগত হাতৰ শিকোৱা হওক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ তিনিটা হাতৰ। আজিৰ তিনিটা হাতৰ প্ৰথম হাতৰটো হৈছে নাকত আছে জিভাত নাই। নাকত আছে জিভাত নাই, কোৱাচোন উত্তৰটো ভাবি চাই। নাকত আছে জিভাত নাই, কোৱাচোন উত্তৰটো ভাবি চাই। ইয়াৰ উত্তৰটো হৈছে হাড়। এতিয়া আপোনালোকৰ সন্মুখত দ্বিতীয়টো হাতৰ। কলি গাই ভুৰুহা পেটি। কলি গাই ভুৰুহা পেটি, কোৰ নোহোৱাকৈ খান্দে মাটি। কোৰ নোহোৱাকৈ খান্দে মাটি। এইটো হ'ল ২ নম্বৰ হাতৰ আৰু ইয়াৰ উত্তৰটো হৈছে গাহৰি। এতিয়া আপোনালোকৰ বাবে থকা ৩ নম্বৰ হাতৰটো, মানে যিটো উত্তৰ আপোনালোকে দিব। আগতে ফল পাছতহে ফুলে, সেইটোনো কি হয় কোৱা সকলোৱে। এতিয়া এই হাতৰটোৰ উত্তৰ আপোনালোকৰ পৰা পাম বুলি আশা ৰাখি আজিলৈ বাই বাই।